গুড ইভিনিং গাইজ আৰু আহি গ'লো খেলা চাবা অলপ আজি আহোঁতে দেৰি হ'ল আৰু এখন মেটচ আছে ইয়াৰ পিছত থ্ৰ' দিছি ৰেফাৰী ভাল সদায় ৰং থ্ৰ' ধৰে কাই চাওক গাইজ ৰিকু হাই কৈ দিয়া হাই বাকী মাস্তি হয় আজি অলপ বতৰ বেয়া গাইজ সাবস্টিটিউট খা করো কি নাম यार বল পা নাই ও হুৰৈছি বলটো এৰি গুচিয়া আছে পরে সব নিজা মাটি কিন্তু এই খেতি নকৰে কাৰণ এই বানপানী হয় ইয়াত তো খেতি কৰা সম্ভৱে নহয় কৰা পৰ্যন্ত কিন্তু বানপানী নহ'লে অলপ পাৰি খেতি কৰিব তো খৰালি মাহত বেহত দিয়া হয় ইয়ালৈকে গাইজ আমাৰ বিলৰ পৰা বহুত ধুনীয়া সেই দেখা পায় ধুনীয়া পৰিৱেশ আমাৰ গাঁৱত আপোনালোকে আহিব পাৰে চাওক গাইজ ধান খেতি এই সৌটালৈকে ধান খেতি আছে এইখিনি কৰা নাই এইখিনিত অলপ মানুহে বানপানী হয় ন চ' এইখিনিত খেতি কৰা নাই সেইফালে সেই সুতুৰিলৈকে যলৈকে দেখা পায় তাকেলৈকে ধান খেতি তাৰপিছত নেশ্যনেল হয় ভিউ চাওক গাইজ এনেহেন ভিউ ক'তো দেখা পাব নাই এটা চাই লওক ভিউ কি ধুনীয়া ভিউ আপোনালোকে চাই লওক